Hello viewers, আজি খুব এটা ইন্টারেস্টিং টপিক লৈ পেলাই ভিডিওটো বনাইছো। আমাৰ মাজত আছে এজন নিউট্ৰিশন এক্সপাৰ্ট আৰু তেখেত হ'ল মিস্টাৰ হেমন্ত কলিতা আৰু তেখেতে আজি আমাক জনাব যে বিপি যেতিয়া হাই থাকে, কাৰোবাৰ যেতিয়া বিপি হাই থাকে অৰ্থাৎ ব্লাড প্ৰেছাৰ হাই থাকে, কি বস্তু খাব নালাগে। কাৰণ এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, আমাক খুব সোধা হয়। আমি যেতিয়া মেডিকেল হেল্থ কেম্পবিলাক কৰোঁ, ৱেলনেছ কেম্পবিলাক কৰোঁ, বহুতে আমাক এই প্ৰশ্নটো সোধে যে তেওঁৰ বিপি হাই আছে আৰু ঘৰত কি খাব লাগিব আৰু কি খাব নালাগে। গতিকে পোনপটীয়াকৈ মই প্ৰশ্ন সুধিছোঁ হেমন্ত কলিতা ছাৰ, ৱেলকাম ইউ আৱাৰ চেনেল। আৰু আমি আপোনাক সুধিছোঁ, আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এজন ব্যক্তিৰ যদি বিপি হাই হৈ আছে তেতিয়াহ'লে তেওঁ কি বস্তু খাব নালাগে। হয়, নমস্কাৰ ডক্টৰ পলাশ পাঠক ছাৰ। চ' আপুনি এটা ভাল কুৱেশ্যন কৰিছে যে আমি হাই ব্লাড প্ৰেছাৰ হ'লে কি খাব নালাগে, কি বস্তু এভইড কৰিব লাগে। এইটো বহুত ইম্পৰ্টেণ্ট বস্তু। যদি আজি চাব যাওঁ, ব্লাড প্ৰেছাৰৰ সমস্যাটো বহুত স্পীডত বাঢ়ি গৈ আছে। যদি আমি চাব যাওঁ NDTV ৰিপৰ্ট মতে, টাইমছ অফ ইণ্ডিয়া ৰিপৰ্ট মতে, আমি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ৰিপৰ্ট মতে ইণ্ডিয়াত পাৰ ডে ডেথ হৈ আছে 3000ৰ ওপৰত। এইটো কোনো গুড নিউজ নহয়, এইটো টোটেলি বেড নিউজ হয়। তো তাৰ কাৰণে আমি কিছুমান বস্তু আমি এভইড কৰিব লাগে। যেনে প্ৰথম কথাটো হ'ল আমি নিমখ টোটেলি এভইড কৰিব লাগে। নিমখ বেছিকৈ খালে আমাৰ হাই প্ৰেছাৰটো বাঢ়ে, মানে নিমখযুক্ত বেছি থকা খাদ্য মানে, ঠিক আছে। মই একেবাৰে কোৱা নাই যে নিমখ খাব নালাগে, নিমখ খাব লাগে, কিন্তু বেছি নিমখ থকা খাদ্য একেবাৰে এভইড কৰিব লাগে। যেনে আমি যদি চাব যাওঁ, যদি পেকেজ ফুড যিবিলাক আমাৰ আছে, পেকেজ ফুডত টোটেলি কি থাকে, আমাৰ ছ'ডিয়াম থাকে, হাৰ্মফুল প্ৰিজাৰ্ভেটিভ থাকে। যেনে ধৰি লওক কেনেকুৱা টাইপৰ খানা, যিবিলাক আমি আচাৰ খাওঁ, চিপছ বা বটলত ভৰাই থোৱা মাছ, এইবিলাক ধৰণৰ খাদ্য একেবাৰে খাব নালাগে। তাৰপিছত আপুনি আৰু কিছুমান বস্তু খাব নালাগে, যেনেকৈ ট্ৰেন্স এণ্ড চেচুৰেটেড ফুডছ একেবাৰে খাব নালাগে। যেনেকৈ আপুনি বেছি ভজা পোৰা খাদ্য খাব নালাগে, বেছি চৰ্বিযুক্ত যেনেকৈ আমাৰ মাংস খাব নালাগে, বাটাৰ, ঘি, চীজ, এইবিলাকৰ পৰা টোটেলি আমি এভইড থাকিব লাগে, বা পাৰিলে কম পৰিমাণত খাব লাগে। তো এইটোৰ পৰা আপুনি অৱগত থাকিব যে আপুনি ট্ৰেন্স এণ্ড চেচুৰেটেড যিবিলাক আমাৰ ফেটছ আছে সেইবিলাকৰ পৰা দূৰত থাকিব। পিছত আপুনি বেছি চেনিযুক্ত খাদ্য খাব নালাগে। বেছি চেনিযুক্ত খাদ্য মানে ক'ব গ'লে আমাৰ যিবিলাক পেকেজ জুচ থাকে বা আমাৰ যিবিলাক চকলেট থাকে, সেইবিলাক টোটেলি এভইড কৰিব লাগে। চেনিযুক্ত বেছি খাদ্য খালে আপোনাৰ ব্লাড প্ৰেছাৰৰ লগতে আপোনাৰ ৱেইট গেইনৰ ওপৰতো আপোনাৰ সহায় কৰে, মানে অৰিহণা যোগায়। তো সেইটো টোটেলি এভইড কৰিব লাগে। মই কোৱা নাই যে চেনি খাবই নালাগে, পাৰিলে কম খাব লাগে, বহুত কম খাব। আৰু এটা স্পেচিয়েলি আমি টোটেলি এভইড কৰিব লাগে, ৰাগিয়াল বস্তুৰ পৰা আমি টোটেলি দূৰত থাকিব লাগে। ৰাগিয়াল বস্তুৰ পৰা দূৰত থকাৰ চবতকৈ কাৰণটো হ'ল যে ৰাগিয়াল বস্তুত বেছিকৈ আমাৰ হাই ব্লাড প্ৰেছাৰটো বঢ়াই নিয়ে। তো ৰাগিয়াল বস্তুত আমি সদায় দূৰত থাকক। কেফেইনযুক্ত বস্তু আমি টোটেলি এভইড কৰিব লাগে। যেনেকৈ আমি যদি ক'ব যাওঁ, মানে অৰ্ডিনাৰী যিবিলাক আমাৰ কফি, এইবিলাক আমি খাব নালাগে, বা এনাৰ্জি ড্ৰিংক যিবিলাক আমাৰ মাৰ্কেটত পোৱা যায়। তো এনাৰ্জি ড্ৰিংক বুলি ক'ব গ'লে আমাৰ বহুত ভাবে কি মানুহে এনাৰ্জি আহি যাব, বাট তাত আপোনাৰ বহুত হাই কেফেইন থাকে, যোনটো আপুনি খাব একদম নালাগে। তো এইবিলাক কাৰণ আমাৰ যিবিলাক হাই ব্লাড প্ৰেছাৰ বাঢ়াৰ চবতকৈ ডাঙৰ ৰিজন। তো আপোনালোকে এইটোৰ পৰা টোটেলি অৱগত থাকক যে আজিকালিৰ এই যিবিলাক আমাৰ খাদ্য আছে, সেই খাদ্যত টোটেলি ক'ব গ'লে কোনো ভাল বস্তু দিয়া নহয়, কোনো ধৰণৰ বেয়া বস্তুৱে ব্যৱহাৰ কৰি বনোৱা হয়। তো সেইটোৰ পৰা টোটেলি সকলোতকৈ ইম্পৰ্টেণ্ট পইণ্ট এইটোৱে যে আমি সুৰাপানৰ পৰা টোটেলি দূৰত থাকিব লাগে, যিবিলাক আমি হাৰ্ড ড্ৰিংকছ বুলি কোৱা হয়। তো হাৰ্ড ড্ৰিংকছ যদি আমি ক'ব যাওঁ, 60 ml 900+ কেলৰি থাকে। আপোনালোকে গম পাইছে যে 60 ml যদি 900 কেলৰি থাকিব পাৰে, তেন্তে বাকী আপুনি হিচাপ লগাওক যে আমাৰ বডিত কিমান কেলৰি জমা হ'ব পাৰে। তো যদি কেলৰি জমা হ'ল, তেন্তে আপোনাৰ হাই কলেষ্ট্ৰল জমা হ'ল। যদি কলেষ্ট্ৰল বেছি হৈছে আপোনাৰ বডিত, তেন্তে আপোনাৰ হাই ব্লাড প্ৰেছাৰটো আপোনাৰ হোৱাটো একদম খাটাং। তো এইটোৰ পৰা টোটেলি সুৰাপানৰ পৰা টোটেলি আপোনালোকে দূৰত থাকক। গতিকে মন কৰিছে হেমন্ত ছাৰে খুব ধুনীয়াকৈ আমাক বুজালে যে আপোনাৰ যদি বিপি হাই আছে তেতিয়াহ'লে আপুনি কি খাব নালাগে। আৰু তেওঁ কেইটামান তাতে নটিফিকেশ্যনো দেখুৱাইছে যে কি ধৰণৰ বস্তু আমি খাব নালাগে, পেকেট ফুড হওক বা ৰাগিয়াল সামগ্ৰী হওক, এলকহল হওক। তো এই গোটেই বস্তুবিলাক আমি আচলতে এভইড কৰিব লাগে। আমি দেখা পাইছোঁ বৰ্তমান যুগত হাৰ্ট এটেকৰ সংখ্যা খুব বৃদ্ধি হৈছে। খুব কম বয়সৰ মানুহবিলাকে হাৰ্ট এটেকত ভুগি আজি মৃত্যুবৰণ কৰিব লগা হৈছে। যাৰ কাৰণে মই ছাজেষ্ট কৰিম, যদি আপোনালোকে হাই বিপিৰ কাৰণে আপোনালোকে কিবা প্ৰব্লেমত ভুগিছে, অতি সোনকালে স্ক্ৰীণত ফ্লেছ হৈ থকা নম্বৰটোত আমাৰ লগত যোগাযোগ কৰক। আৰু এনেকুৱা ইনফৰমেশ্যন থকা ভিডিঅ' পাবৰ কাৰণে আমাৰ ফেচবুক পেজ, ইনষ্টাগ্ৰাম পেজ, হোৱাটছআপ নাম্বাৰত কমিউনিকেট কৰিবলৈ নাপাহৰিব। লগতে এই যিটো চেনেল, এই চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এই চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপুনি বহুত এনেকুৱা ইনফৰমেশ্যন পাব যে কি বেমাৰ হ'লে কি খাব লাগে, কি খাব নালাগে। তাৰ উপৰিও আজিকালি যিমান বেমাৰ আপুনি ভুগিছে, এই প্ৰত্যেকটো বেমাৰত একৰ্ডিং টু মেডিকেল চায়েন্স 98% ডিজিজ আজি মানুহৰ হৈছে অকল বেয়া খাদ্যৰ পৰা। অৰ্থাৎ আমি যদি তাক ভাল ফুড লওঁ, অৰ্থাৎ ভাল ফুড বুলি ক'লে আমি ফুড ছাপ্লিমেণ্ট
বুলি কওঁ যদি ভাল ফুড ছাপ্লিমেণ্ট আমি খাওঁ তেতিয়াহ'লে এই বেমাৰৰ পৰা আমি বহু শতাংশ আঁতৰি থাকিব পাৰিম গতিকে মিছ নকৰিব এনেকুৱা ইনফৰমেশ্যন ভিডিঅ' পাবৰ কাৰণে আমাৰ লগত যোগাযোগ কৰক আৰু স্ক্ৰীণত দেখি থকা নম্বৰটো DM কৰক যদি কিবা আপোনালোকৰ জানিব লগা আছে থেংক ইউ